Hey guys, welcome back to my channel. মই আপোনালোকক আমাৰ গাঁওখন কেনেকৈ এদিনতে পানীয়েদি ভৰি গ'ল সেয়া মই দেখাবলৈ এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। বুলকচোন মাছ ধৰিছে আমি চাওঁ। এয়া দেখোন মাছেই নাই। এইবোৰ আহাই চাওকচোন এই ৰাস্তাটোত ইমান পানী। কৰিবহে অকণমান ইফালে যাব দে ভালকৈ কৰিম। আপোনালোকে দেখিছে দে গোটেই দেহৰো ডুবিলে চাই থাকক। শুকাও নেকি আমাৰ ইভেণ্টটো হোৱা নাই। অঁ ইমান নাই হোৱা, অকণমান হৈছে বাটটোতহে হৈছে। আমাৰ যে গোটেই স্কুলখনে হোৱা চোৱা আমাৰ এইকণত ইমান এইকেইজনী আকৌ আগৰ ৰখি আছে নহয়। চোৱা আমাৰ মাহঁতক দেখ মই চেণ্ডেল খুলগাওঁ নেকি? চেণ্ডেল গ'ল মই মাক থাকি খুলিম। মোক মায়ে কৈছিলি চেণ্ডেলযোৰ হাতত লৈ ল'বলৈ। চবৰে এতিয়া মাছ বিক্ৰী কৰিবলৈহে মন আছে। মই ইমান ফাৰ্ষ্ট টাইম ইমান বামনি দেখিছোঁ, ভয়হে লাগিলে। এয়া চব গোপালপুৰ নেহেৰু হাই ছেকেণ্ডেৰী। ব্লগটো যে গোটেই পানীহে পানী হ'ল আৰু। মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।